এটা ব্লগ বনাইছিলোঁ 20 তাৰিখে আজি হৈছে 27 তাৰিখ মানে 27 আগষ্ট মই 20 আগষ্টত ব্লগটো বনাইছিলোঁ সেই ব্লগটো আপলোড দিব পৰা নাছিলোঁ আজি এসপ্তাহ মানে হ'ল আপলোড দিব পৰা নাই তাৰপিছত কি আপলোড দিব পৰা নাই লাষ্টত গম পাব প্ৰথমতে ব্লগটো চাই ল'ব নমস্কাৰ মই কুলদীপ বৰুৱা আৰু আদৰণি জনাইছোঁ কুলদীপছ ব্লগলৈ 20 তাৰিখে মই ব্লগ এটা বনাইছিলোঁ সেই ব্লগটো চাই লওক আৰু ব্লগটো চোৱাৰ পিছত শেষত কৈ আছোঁ কিয় মই ব্লগটো প্ৰায় আজি 7 দিনেই হ'ল 7 দিনৰ পাছত আপলোড কৰিছোঁ ব্লগটো চাওক এইটো ব্লগ নমস্কাৰ বন্ধুসকল ৱেলকাম টু আনাদাৰ ব্লগ আজি যাবলৈ ওলাইছোঁ তেজপুৰ কলেজলৈ যোনে যোনে তেজপুৰ কলেজ দেখা নাই আজি দেখা পাব ভিডিঅ'টো লাষ্টলৈকে চাব আৰু এতিয়া আমি ৰখি আছোঁ লগৰ কেইজনলৈ মোৰ লগত আছে দুজন লগৰ ৰূপজ্যোতি আৰু চাবিন আছে আৰু আমি এতিয়া তেজপুৰ কলেজ যাম আৰু তেজপুৰ কলেজ দেখা পাব পুৰা ভিডিঅ'টো লাষ্টলৈকে চাব এয়া আমি আহি পালোহি দৰং কলেজৰ বেক গেট এইখন হৈছে আমাৰ সকলোৰে মৰমৰ দৰং কলেজ এয়া আমি আহি পালোহি তেজপুৰ ASTC আৰু তেজপুৰ ASTC পাৰ হৈ এয়া আমি পালোহি চাৰ্চ ফিল্ড ফাইনেলি পালোহি তেজপুৰ কলেজ কিন্তু ভিতৰত সোমাব দিয়া হোৱা নাই তেজপুৰ কলেজৰ সেইকাৰণে ভালকৈ দেখুৱাব নোৱাৰিলোঁ ভিতৰত গৈ পেলাই একো নাই নেক্সট টাইম যেতিয়া ব্লগ কৰিম ইয়ালৈ আহিলে তেতিয়া ভালকৈ ভিতৰত দেখুৱাম ডকুমেণ্ট ছাবমিট কৰিবলগীয়া আছিলে লগৰ কেইজনে ত' কৰিলে আৰু এতিয়া ইয়াৰ পৰা আমি যাম টাউনলৈ তেজপুৰ মেইন টাউনলৈ ত' ব'লক ট্ৰেইনজলৈ যাম বুলি ওলালোঁ কিন্তু ট্ৰেইনজত বোলে মাস্ক এটা বেন কৰি দিছে সেইটো মাস্ক বোলে পিন্ধিলে নহয় সেইকাৰণে ফাৰ্মাচীত গ'ল লগৰ কেইজন ফাৰ্মাচীত গৈ হেৰি বেলেগ যোনটো চাৰ্জিকেল মাস্ক সেইটো কিনি আনিছে এতিয়া আকৌ ট্ৰেইনজলৈ যাম ব'লক ট্ৰেইনজৰ ভিতৰৰ পৰা ওলালোঁ কিন্তু ভিতৰত ব্লগ নকৰিলোঁ কাৰণ এইটো নাজানো যে পাৰ্মিশ্যন আছে নাই ব্লগ কৰিবলৈ সেইকাৰণে ভিডিঅ' নকৰিলোঁ ভিতৰত এতিয়া ট্ৰেইনজৰ পৰা ওলাই আহিলোঁ এতিয়া কিবা এটা খাওঁ খাই পেলাই আৰু ঘৰ যাওঁ ব্লগটো চাই থাকিব এইটোৱে আছিল ব্লগটো আৰু নৰ্মেলকৈ দেখালোঁ ভাবিছিলোঁ তেজপুৰ কলেজ যাম পূৰা ভিতৰৰ পৰা ভালকৈ দেখুৱাব পাৰিম কিন্তু ভিতৰলৈ যাব নিদিলে কিবা ছাবমিশ্যনটো বাহিৰৰ গেটতে লৈছে ভাবিছিলোঁ ভিতৰলৈ যাম ভালকৈ তেজপুৰ কলেজখন দেখুৱাম একো নাই বাৰু নেক্সট টাইম যেতিয়া যাম তেতিয়া পূৰা ভালকৈ দেখাম আৰু ব্লগত পূৰা ভালকৈ ধুনীয়াকৈ থাকিব তেনেকৈ আমি খালোঁ মেলিলোঁ খাই পেলাই ঘৰলৈ যাবলৈ ওলালোঁ ঘৰলৈ যাবলৈ ওলাওঁতে ব্লগটো কৰি আছিলোঁ ব্লগটো কৰি থাকোঁতে মোবাইলটো সৰি পোৱাৰ পাছত মোৰ যোনটো মানে মাইক্ৰফোন আছে এইটো মাইক্ৰফোন এনেকুৱা টাইপৰ সেই মাইক্ৰফোনটো মানে ছিগি গ'ল ছিগি যোৱাৰ পাছত মানে মই বহুত মানে মোৰ ভইচ অভাৰ কৰিবলগীয়া আছিল সেই ভইচ অভাৰটো কৰিব পৰা নাছিলোঁ আৰু প্ৰায় এইটো এনেকুৱা এটা মাইক বিচাৰিছিলোঁ প্ৰায় পালোঁগৈ প্ৰায় 6 দিনমানৰ পাছত পালোঁ যোৱাকালি পাইছোঁ এতিয়া সেইটো কাৰণে ব্লগটো দিয়া দেৰি হ'ল ইমানখিনিলৈকে যদি চালে ধন্যবাদ আগলৈও ভিডিঅ'বোৰ চাই যাব যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ইনষ্টাগ্ৰামত ফ'ল' কৰিব নাপাহৰিব আৰু মোৰ ফেচবুক পেজতো ফ'ল' কৰি ল'ব টিল দেন বাই বাই